ইব্ৰীসকলৰ প্ৰতিপত্ৰ 13 অধ্যায়। নানা ধৰ্মবিধি আৰু শেষ কথা। ভাতৃপ্ৰেম চলি থাকক। আপোনালোকে অতিথি সেৱা নাপাহৰিব, কিয়নো তাৰ দ্বাৰাই কোনোৱে নজনাকৈয়ে স্বৰ্গৰ দূতসকলকেই আলসী সুধিলে। বন্দীয়াৰসকলক নগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক। নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱাসকলক সোঁৱৰণ কৰক। সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ সজ্জা শুচি হওক, কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সুদবিচাৰ ঈশ্বৰে কৰিব। আপোনালোকৰ আচাৰ ব্যৱহাৰ নিৰ্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক। আপোনালোকৰ যি আছে তাতে আপোনালোক সন্তুষ্ট হৈ থাকক, কিয়নো প্ৰেমে কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক'ব পাৰোঁ যে প্ৰভু মোৰ সহায়কৰ্তা, মই ভয় নকৰিম। মানুহে মোক কি কৰিব? আপোনালোকৰ যি নায়কসকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ'ল, তেওঁলোকক সোঁৱৰণ কৰক আৰু তেওঁলোকৰ জীৱন আচৰণৰ শেষ গতি চাই চিতি তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক। যীশুখ্ৰীষ্ট কালি, আজি আৰু চিৰকাললৈকে সেই একে হৈ আছে। আপোনালোক নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ'ব, কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ'ল। সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল। যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰা সকলৰ ক্ষমতা নাই, এনে এটি বেদী আমাৰ আছে। কিয়নো যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহাপুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয়, সেইবোৰৰ শৰীৰ চাৱনিৰ বাহিৰে পুৰা যায়। সেইকাৰণে যীশুৱেও তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোকসকলক পবিত্ৰ কৰিবলৈ নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে। এতেকে আহক, তেওঁৰ নিন্দাৰো ভাৰ বৈ চাৱনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁ হওক। কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই, কিন্তু আমি সেই ভাবি নগৰ বিচাৰি আছো। এতেকে আহক, আমি তেওঁৰে দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱস্বৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঠৰ ফল উৎসৰ্গ কৰোঁ হওক। কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব, কিয়নো এনে যজ্ঞত ঈশ্বৰৰ সন্তুষ্ট হয়। আপোনালোকে আপোনালোকৰ নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক, কিয়নো হিচাপ দিব লগা লোকসকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে। এতেকে তেওঁলোকে যেন সেই কৰ্ম আত্মস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক, কিয়নো আত্মস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ'ব। আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ। এইকাৰণে প্ৰাৰ্থনা কৰিবলৈ মই আপোনালোকক অধিক নিয়তি কৰিছোঁ। শান্তিৰ আকৰ যি ঈশ্বৰে অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক আমাৰ প্ৰভু যীশু মৃত লোকৰ মাজৰ পৰা পুনৰাই আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে আপোনালোকক সকলো সৎ বিষয়ত সিদ্ধ কৰক। তেওঁৰ দৃষ্টিত যি উত্তম সন্তোষজনক তাকে আমাৰ যীশুখ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক। তেওঁৰ মহিমা চিৰকাল হওক। আমেন। হে ভাইসকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগনিৰ বাক্য পোষণ কৰিব, কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ। সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন।